এই মুহূৰ্তত 2023 চনত এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 চনত এইচএছ পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে AHSEC বৰ্ডৰ পৰা আহিছে এটা জাননী। আজি AHSEC বৰ্ডৰ পৰা জনায় যে 2023 চনৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষা পতাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে। যদি 2023 চনৰ ফেব্ৰুৱাৰী মাহত AHSEC বৰ্ডৰ পৰা পৰীক্ষা লয় তেতিয়াহ'লে শিক্ষাৰ্থীসকল মানসিক চাপত পৰিব। অধ্যয়নৰ বাবে সময় পাব মাত্ৰ 7 পৰা 8 মাহ ছাত্ৰ ছাত্ৰীসকলে। 7 পৰা 8 মাহ পঢ়ি এইচএছৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আকৌ কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 7 পৰা 8 মাহ সময় পাব আৰু এই 7 পৰা 8 মাহ সময়ৰ ভিতৰত পঢ়ি ছাত্ৰ ছাত্ৰীসকলে এইচএছৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।